প্ৰণৱ এই আমাৰ অভিটো কি হলো নেদেখা হলো যে ফোন কৰিলেও ৰিচিভ নকৰে জানো পাই ল'ৰাটো কি হৈ থাকে মাজে মাজে এই বাদ দে তাৰ কথা এতিয়া তোৰ কথা কওঁ তই কি কৰি আছ কিবা নতুন কাম নাই অ' একো কাম কৰিব পৰা নাই বহুত বিচাৰিছো হয় অ' আমাৰ লেখীয়া মানুহবোৰক সপোন হৈ ৰয় হ'ব বাদ দে এতিয়া সেইবোৰ কথা চাহ খাই হ'লো যদি আমি এতিয়া যাওঁ ব'ল অ' দাদা যাওঁ দেই বা মোক কিন্তু কিবা এটা কিনিব লাগিব দেই ৰচোন ৰ তই অকল কিনিকে নাথাক টাউনত গৈ কিন্তু মোক ফুচকা খুৱাব হাত লাগিব ধৰি গৈ ল'ব দে ঐ ৰ আকৌ ক'ত গলি বা বাবা হেল্ল' কি পানী অলপ মাৰি উঠাই দে নাখা যদি নাই ক'ত আছো মই ইয়ালে কিয় আনিছ ঐ চুপ কিহৰ চিঞৰ বাখৰ এই চালা একো কথাই নুশুনে বে কথা বাহিৰলৈ গৈছো আৰু ভালকৈ বান্ধি থৈ যা হ'ব কি কথা আছিল ক ঐ শুন এক্সামে কিডনেপ কৰিলোঁ এতিয়ালৈকে এওঁ দেউতাকলৈ কিয় ফোন কৰা নাই জল্দি ফোন কৰ আৰু পইচা ডিমাণ্ড কৰ নাই অ' বছে পইচাৰ কাৰণে কিডনেপ কৰা নাই ইয়াৰ বেলেগ কিবা কাৰণেহে আছে এই বাদ দে দেউতাকৰ ওচৰত বহুত টকা আছে তই টকা ডিমাণ্ড কৰ নাই আমি বছৰ অনুমতি নোহোৱাকৈ এইবোৰ কাম কৰিব নোৱাৰোঁ বছে গম নোপোৱাকৈ টকা ল'ম বছক নক'লেই হ'ল নাই বছে গম পালে আমাকে মাৰি পেলাব সেইবোৰ পিছত দেখা যাব তই দেউতাকলৈ ফোন কৰ আৰু টকা দাবী কৰ হ'ব তই ফোন কৰ হেল্ল' মিষ্টাৰ অভ্যাস মহন্ত কি খবৰ কোন হয় আপুনি মই কোন সেইটো এতিয়া জনাৰ প্ৰয়োজন নাই শুনিবলৈ পাইছোঁ আপোনাৰ প্ৰেমিকা হেনো অপহৰণ হৈছে বহুত দুখ লাগিল কথাটো শুনি কোন আপুনি আৰু এইবোৰ কি ধেমালি কৰি আছে ধেমালিৰ মুদতটো ময়ো নাই এতিয়া আচল কথালৈ আহোঁ আপোনাৰ প্ৰেমিকা মোৰ লগত আছে লাষ্ট বাৰৰ বাবে কৈছোঁ কি ধেমালি কৰি আছে মই জানিছিলোঁৱেই আপুনি যে বিশ্বাস নকৰিব আপোনাৰ মোবাইলত এটা ভিডিঅ' দিছোঁ সেইটো চাই লওক ঐ সঁচা কথা ক কোন তই আৰু তাইক ভালে ভালে এৰি দে কি কৰিব পাৰিব আপুনি আপোনাৰ প্ৰেমিকাটো এতিয়া আমাৰ হাতত আছে ইচ্ছা কৰিলে ঐ তই তাইক একো নকৰিবি তোক যি লাগে মই তাকে দিম তাইক প্লিজ একো নকৰিবি তই তাইক এৰি দে মোক আপোনাৰ পৰা একো নালাগে আপোনাক মাত্ৰ 24 ঘণ্টা সময় দিছোঁ তাৰ ভিতৰত যদি আপোনাৰ প্ৰেমিকাক বিচাৰি ল'ব পাৰে লৈ যাওক আৰু 24 ঘণ্টাতকৈ যদি 1 মিনিটো বেছি হয় আপোনাৰ প্ৰেমিকাৰ মৃতদেহ ঐ একো নকৰিবি তাইক তাইৰ যদি কিবা হ'ব হয় মই তহঁতক এটাকো সোধাই নিদিম খুৰা ক'ৰবালৈ যায় নাই এনেই অলপ ওলাই
আজি আপোনাক বৰ টেনশ্যনত থকাৰ দৰে লাগিছে যে কিবা প্ৰব্লেম হৈছে নেকি নাই নাই ঠিকেইতো আছোঁ একো নাই হোৱা বাৰু তোমালোকৰ খবৰ কোৱাচোন দেউতাৰ ভালনে মই ঠিকেই আছোঁ কিন্তু দেউতাৰহে গাটো বেয়া বাৰু আপোনাৰ কি প্ৰব্লেম হৈছে কওকচোন মোক প্ৰব্লেম মানে কওক একো ভয় কৰিব নালাগে মানে মোৰ ছোৱালীজনীক কোনোবাই অপহৰণ কৰিলে কি সিহঁতে 10 লাখ টকা দাবী কৰিছে যদি টকা নিদি ছোৱালীজনীক তাহাঁতি মাৰি পেলাব ইহঁতৰ ইমান সাহস আপুনি একো চিন্তা নকৰিব মই এতিয়াই মোৰ টীমৰ লগত গৈ আপোনাৰ ছোৱালীক উদ্ধাৰ কৰিম নাই নাই তুমি একো কৰিব নালাগে পুলিচক কোৱা বুলি গম পালে সিহঁতে তাইক মাৰি পেলাব বুজিছোঁ আপুনি একো চিন্তা নকৰিব আমি আপোনাৰ ছোৱালীক একো হ'ব নিদিওঁ ঠিক আছে কামবোৰ গোপনে কৰিবা যাতে সিহঁতে গম নাপায় চাওঁ ইহঁতৰ ফোন নাম্বাৰ কেইটা দিয়কচোন বাৰু ঠিক আছে মই এতিয়া থানালৈ যাওঁ ঠিক আছে যাওক। ঐ তহঁতি কাৰোবাক ফোন কৰিছিলি ন নাই নাই কাৰোলৈকো কৰা নাইতো সঁচা কথা ক কাক ফোন কৰিছিলি তহঁতি নাই 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 দাদা কাৰোলৈকো কৰা নাই চাওঁ দে তহঁতৰ মোবাইলবোৰ এইটো তোৰ তোৰটো দে এইটো কাৰ নাম্বাৰ হে এইটো কাৰ নাম্বাৰ নহয় মানে দাদা সঁচা কথা ক নহ'লে তহঁতক নহয় মানে দাদা দেউতাকলৈ ফোন কৰিছিলোঁ 10 লাখ টকা বিচাৰি কি কাক সুধি ফোন কৰিছিলি তহঁতি নহয় মানে দাদা এই দেউতাকৰ ওচৰত বহুত টকা আছে বুলি শুনিলোঁ সেইবাবে আমি আৰু এটা কথা নকবি তহঁতি তহঁতি চব শেষ কৰি পেলালি এতিয়া যদি ইয়াত পুলিচ পাহি আমাৰ চবকে শেষ কৰি পেলাব কি হ'ব এতিয়া ৰ মই কিবা এটা কৰিব লাগিব তহঁতি খাই দিলি হেল্ল' বছ প্ৰব্লেম এটা হৈছে এই জোঠাৰ মুখৰকেইটাই খাই পেলালে অ'কে বছ অ'কে দাদা বছে কি ক'লে বছে এইক লৈ ইয়াৰ পৰা সোনকালে যাবগৈ কৈছে ঐ মূৰ্খহঁত সোনকালে ওলা চাবি যাতে তহঁতৰ ফোনবোৰ অফ কৰি ৰাখ ইয়াৰ পৰা যাতে পুলিচে একো গম নাপায় ছাৰ আমি পোৱা তথ্য অনুসৰি ছোৱালীজনী নদীখনৰ ইপাৰে আবদ্ধ কৰি ৰখা হৈছে তেন্তে বৰা নৈখনৰ সিপাৰলৈ যোৱাৰ ব্যৱস্থা কৰক অ'কে ছাৰ চব কোন তহঁতি CID ইন্সপেক্টৰ ৰাহুল ইন্সপেক্টৰ অভিৰাজ ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট তোমালোক ইয়াত যে আমি পৰিস্মিতা দত্তৰ সন্ধানত আহিছিলোঁ ছাৰ আমি এতিয়া পৰিস্মিতা দত্তৰ সন্ধানত আহিছিলোঁ আমি লোকেশ্যন ট্ৰেক কৰি পোৱা মতে ছোৱালীজনী ইয়াতে আছিল কিন্তু এতিয়া দেখোন ইয়াত নাই বৰা ছাৰ যিহেতু আমি একেটা ইনভেষ্টিগেশ্যনত আহিছোঁ গতিকে একেলগে আমি কাম কৰা ভাল তেন্তে বৰা দেৰি কৰি লাভ নাই আমি সোনকালে যাব লাগে ইয়াৰ পৰা হেল্ল' কি ক'ত ছাৰ নদীৰ ইপাৰে এটা ডেড বডি পোৱা গৈছে অঁ তেন্তে বৰা আমি তালৈকে যাওঁ আৰু তোমালোক ছোৱালীজনীক বিচাৰি যোৱা ঠিক আছে
বহুত বিচাৰিছোঁ পোৱা নাই কি কৰোঁ একো ভাবিয়ে পোৱা নাই তই চিন্তা নকৰিবি আমি সিহঁতক বিচাৰি উলিয়াবি ক'ত পাম বিচাৰি সন্দেহজনক সকলো ঠাইতে বিচাৰিলোঁচোন বহুত বিচাৰিলোঁ কিন্তু পোৱা নাই আমাৰ হাতত সময় বেছি নাই কি কৰা যায় মই একো ভাবিয়ে পোৱা নাই হেল্ল' হেল্ল' মিষ্টাৰ অভিৰাজ প্ৰেমিকাৰ কিবা সন্ধান পাইছ নেকি পইচা তোক মই হাত জোৰ কৰি কৈছোঁ তই তাইক একো নকৰিবি প্লিজ তোৰ মই ভৰিত ধৰিছোঁ প্লিজ তই তাইক একো নকৰিবি তোক মই 24 ঘণ্টা সময় দিছিলোঁ তাৰে 23 ঘণ্টা এতিয়া গ'লেই তোৰ ওচৰত মাত্ৰ 1 ঘণ্টাহে সময় আছে গতিকে সময় নষ্ট নকৰি সোনকালে আমাক বিচাৰি উলিয়া নহ'লে তাইৰ মৃতদেহো বিচাৰি নাপাবি ঐ চা তোক মই হাত জোৰ কৰিছোঁ তোক যি লাগে মই তাকে দিম প্লিজ তই তাইক একো নকৰিবি হেল্ল' 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 কি কৰিবি এতিয়া আমাৰ হাতত সময় বেছি নাই মইতো সিহঁতক বিচাৰি উলিয়াম মই সিহঁতি ক'ত আছে মই এটা ক্লু পাইছোঁ আছে সিহঁতি মই এতিয়া ফোন কৰোঁতে সিহঁতৰ বেকগ্ৰাউণ্ডত এখন জাহাজৰ মাত শুনিছিলোঁ আই থিংক তাইক সিহঁতে কোনোবা নদী কাষৰীয়া অঞ্চলত ৰাখিছে তেন্তে ব'ল আমাৰ হাতত সময় বেছি নাই ঠিক আছে ব'ল খুৰা নদীৰ কাষত এটা উমলি যোৱা মৃতদেহ পোৱা গৈছে আপুনি এবাৰ আহিবচোন প্ৰব্লেম এটা হৈছে আপুনি ক'ত আছে বছ পুলিচে আমাক পিছা কৰিছে ৰন্দীপক পুলিচে এৰেষ্ট কৰিলে বছ কি তহঁতে মোৰ প্লেন চব চেছ কৰি দিলি বছ আমাক কি হ'ব এতিয়া তই এইবোৰ কিয় কৰি আছ আৰু তই তাইক কিয় হত্যা কৰিলি প্ৰতিশোধৰ বাবে কিহৰ প্ৰতিশোধ মোৰ ভাইটিৰ হত্যাৰ প্ৰতিশোধ তোৰ ভাইটি কোন তোৰ ভাইটি আজিৰ পৰা প্ৰায় 3 বছৰ আগতে এটা সামান্য অপৰাধৰ বাবেই তই মোৰ ভাইটি ৰূপক চৌধুৰীক হত্যা কৰিছিল ৰূপক চৌধুৰী এই সিটো এটা দাগী অপৰাধী আছিল কিন্তু তই সেই নিৰ্দোষী ছোৱালীজনী কিয় হত্যা কৰিলি যিদিনা মোৰ ভাইটিৰ মৃত্যু হৈছিল
মই সেইদিনাই ভাবিছিলোঁ যে মই তোৰ বিৰুদ্ধে মই প্ৰতিশোধৰ চক্ৰবেহু ৰচনা কৰিম আৰু সেয়া মই কৰিলোঁ। তই তাত বৰ বেয়াকৈ সোমাই গলি।